বিশ্বধ্বংসী কৰোনাই সমগ্ৰ বিশ্বৰ অৰ্থনীতি কুঙা কৰি পেলোৱাৰ লগতে প্ৰতিজন লোকৰ জীৱনলৈ আৰ্থিক সংকট নমাই আনিলে। সেয়ে শিল্পীসকলে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে নিজাকৈ ব্যৱসায়ত আত্মনিয়োগ কৰা পৰিলক্ষিত হৈছে। অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথেও নিজাকৈ নৱচিন্তা আৰু নতুন আশাৰে 12 পুজিৰ জৰাবাৰীত নতুনকৈ আৰম্ভ কৰিছে পেট্ৰল পাম্পৰ ব্যৱসায়। মেচাৰ্ছ কৃষ্ণা ফিলিং ষ্টেচন নামৰ পেট্ৰল পাম্পটোৰ 12 জানুৱাৰী তাৰিখে মুকলি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী। যিখন কৃষ্ণ ফিলিং ষ্টেচন আজি যিটো পেট্ৰল পাম্প শুভোদ্বোধন কৰিবৰ কাৰণে মোক আমন্ত্ৰণ জনাইছিল আমাৰ শিল্পী কৃষ্ণমণি নাথে। গতিকে আজি সেইটো উদ্বোধনী কৰিলোঁ আৰু এটা ভাল লাগিছে যে আমাৰ ওচৰত যিহেতু পেট্ৰল পাম্প বহুত কম আছে আৰু এইটো যোগাযোগটো অবিভক্ত নগাঁও মৰিগাঁও কামৰূপ এটা বিশাল যাতায়াতী। এই যাতায়াতী পথত এই পেট্ৰল পাম্পটো বহোৱাৰ কাৰণে আমাৰ স্থানীয় যিসকল ব্যৱসায়ী কৰে আৰু যিসকল আমি যাৰ গাড়ী মটৰ আছে সেইসকলে সহজতে এই পেট্ৰল পাম্পৰ তেওঁলোকে ভৰাব পাৰিব। তাৰ কাৰণে মই আহ্বান কৰিছোঁ, অনুৰোধ কৰিছোঁ সকলোকে, আজি দিনটো এটা ভাল দিন। আজি কৃষ্ণমণি নাথে বহুত পৰিশ্ৰম কৰি এই পেট্ৰল পাম্পটো ইয়াত বহুৱাইছে। তাৰ কাৰণে মই বিশেষকৈ স্থানীয় বিধায়ক হিচাপে মই এই মুহূৰ্তৰ পৰাই মই এটা শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে ভালভাৱে পৰিচালিত হওক আৰু ৰাইজেও ইয়াত যাতে এই পেট্ৰল পাম্পত তেল ভৰাই এটা আনন্দ উপভোগ কৰিব পাৰে। তেল ডিপুৰ মেচিনৰ ফিতা কাটে কৃষ্ণমণি নাথৰ পিতৃ নীলকান্ত নাথ, শহুৰেক নিৰ্মল চন্দ্ৰ নাথ আৰু তেখেতৰ জ্যেষ্ঠ ভাতৃ প্ৰদীপ নাথে। অসমবাসী ৰাইজলৈ মই ভোগালী বিহুৰ ওলগ জনালোঁ। খুব ভাল দিন এটা মোৰ জীৱনৰ বাবে। মই আজি ইয়াত এটি পেট্ৰল পাম্প অপেনিং কৰিছোঁ। বিগত 2 বছৰ কৰোণাৰ যি মহামাৰী, সেই কৰোণা মহামাৰীৰ সময়ত আমাৰ শিল্পীসকলৰ অৱস্থাই নাইকিয়া। সেইকাৰণে ভাবিলোঁ গান গাই খাব পাৰিম বুলি ভাবি থকা নাই আৰু এতিয়া সেইকাৰণে মই ব্যৱসায় কৰিম বুলি আগবাঢ়ি যিমান যেনেকৈ পাৰিছোঁ গাঁঠিৰ ধন ভাঙি নগাঁৱৰ পৰা গুৱাহাটীলৈ এইটো মৰিগাঁৱৰ মাজেদি যোৱা এইটো ৰাস্তা, এইটো ষ্টেট হাইৱে 3 হয়। এইটো ইয়াতে আমাৰ জৰাবাৰী স্থানত মই এইটো কৃষ্ণ ফিলিং ষ্টেচন বুলি এইটো নাইৰা কোম্পানীৰ এটি পেট্ৰল পাম্প স্থাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ ইয়াত অঞ্চলবাসীয়ে বা বিভিন্ন লোকে ইয়াত আহি তেল ভৰাব পাৰিব। আৰু কেৱল মোৰ তেল ভৰোৱাটোৱে মোৰ লক্ষ্য উদ্দেশ্য নহয়, ইয়াৰ লগতে ইয়াত এটা খুব সুন্দৰ বাতাবৰণ সৃষ্টি কৰি ৰখাটো মোৰ এটা পৰিকল্পনা। এটা পাম্পটোলৈ আহোঁতে যাতে মানুহে ভাবিব পাৰে যে খুব সুন্দৰ এটা পৰিৱেশলৈ আহিছোঁ, পাৰ্ক এখনলৈ আহিছোঁ, তেনেকৈ ভাবিব পাৰে। মই ফুল গছ এনেও ভাল পোৱা মানুহ, মই সেইবিলাক সকলো ৰুইছোঁ, কিন্তু ডাঙৰ হ'বলৈ সময় লাগিব। দুপৰীয়া ভাগত উপস্থিত হয় কৃষ্ণমণি নাথৰ অন্তৰংগ বন্ধু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। দুয়ো বন্ধুৱে একেলগে মিলি গ্ৰাহকক মিঠাই বিতৰণ কৰে। কৃষ্ণমণি নাথৰ আমন্ত্ৰণ ক্ৰমে সন্ধিয়া অতিথিৰূপে উপস্থিত হয় অসম গৌৰৱ অলিম্পিয়ান অৰ্জুন বঁটা প্ৰাপ্ত খেলৰত্ন লাভলীনা বৰগোহাঁই। লাভলীনাৰ উপস্থিতিয়ে সমগ্ৰ অঞ্চলটোত উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে। বিশ্ববিখ্যাত খেলুৱৈ আৰু শিল্পী দুগৰাকী মিলি গ্ৰাহকৰ বাহনত তেল ভৰাই দিয়া মুহূৰ্তটো বেছ আকৰ্ষণীয় দেখা গৈছিল। নিউজ ডেস্ক ৰিপৰ্ট, BMC নিউজ।